নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকৰ মাজলৈ নতুন এটা ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টি অতি সহজতে বনাব পৰা টেষ্টি ৰেচিপি ধুন্দুলি শুকান চব্জি ৰেচিপি। আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব, লগতে ভিডিঅ'টোত এটা লাইক কৰিব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। চব্জিখিনি হৈ গৈছে। মই চব্জিখিনি একেবাৰে শুকানকৈ বনাইছোঁ। বন্ধুসকল, যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব, লগতে লাইক কৰিব আৰু কমেণ্ট কৰিব। এটা ধুন্দুলি লৈছোঁ, আলু মই 3টা লৈছোঁ, এটা নহৰু আৰু সৰু সৰু 4টা পিঁয়াজ লৈছোঁ। আটাইখিনি মই ভালদৰে ধুই লৈছোঁ। মই চব্জিখিনি সৰু সৰুকৈ কাটি লৈছোঁ, আলুখিনিও সৰুকৈ কাটি লৈছোঁ। মোৰ চব্জিখিনি ৰেডি হৈ গৈছে। আমাৰ কেৰাহীখন গৰম হৈ গৈছে। মই এতিয়া অলপমান সৰিয়হৰ তেল দিছোঁ। ইয়াত মই কেইটামান গোটা জিৰা দি দিছোঁ। জিৰাখিনি ক'লা পৰি গৈছে। মই এতিয়া পিঁয়াজ নহৰুখিনি দি দিছোঁ। ৰঙা পৰি যোৱালৈকে মই ভাজি ল'লোঁ। এতিয়া মই ইয়াত পিঁয়াজ দি দিছোঁ। লগতে 1 চামুচ হালধি, ভালদৰে ভাজি লৈছোঁ। এচামুচ মই জালুকৰ গুড়া দি দিছোঁ। ভজা হৈ গৈছে। এতিয়া মই কাটি থোৱা কুন্দুলিখিনি দি লৈছোঁ। ভালদৰে লৰাইছোঁ যাতে সকলোখিনি মিক্স হৈ যায়। এতিয়া মই আলুখিনি দি লৈছোঁ। ভালদৰে মিক্স হৈ গৈছে। মই এতিয়া অলপ দেৰিৰ কাৰণে ঢাকি দিওঁ। 3 মিনিটৰ পাছত মই আকৌ এবাৰ ঢাকনখন খুলি দিছোঁ। চব্জিখিনি সিজিছে, আলুখিনি ভালদৰে সিজা নাই। আকৌ মই অলপ দেৰি ঢাকি দিছোঁ। চব্জিখিনি হৈ গৈছে। মই চব্জিখিনি একেবাৰে শুকানকৈ বনাইছোঁ। বন্ধুসকল, যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব, লগতে লাইক কৰিব আৰু কমেণ্ট কৰিব।